তো হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ আহিছোঁ আৰু মই আহিছোঁ পাচনিয়াৰ এই মহামায়া মন্দিৰলৈ। তো মহামায়া মন্দিৰৰ কিছু দৃশ্য দেখুৱাম, লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া। তো এই পাচনিয়াৰ স্কুলৰ পৰা সেই ৰাইট ছাইডৰ ৰাস্তাটো সোমাই যাব লাগিব মন্দিৰটোত যোৱা পথটো। এই ৰজাদিনীয়া মহামায়া মন্দিৰটো বৰ্তমান মানাহ নদীৰ কবলত। তো এতিয়া যদি চৰকাৰে অলপ গুৰুত্ব নিদিয়ে তো এই মন্দিৰটো এটা সময়ত ইয়াৰ অস্তিত্ব নোহোৱা হৈ যাব। তো অলপমান গুৰুত্ব দিব লাগে চৰকাৰে। তো বলক আমি মন্দিৰটোলৈ আগুৱাই যাওঁ। বহুত তল হৈ গৈছে বৰ্তমান ৰাস্তাটো, মেইন ৰাস্তাটোৰ পৰা বহুখিনি খহাই লৈ গৈছে পানীয়ে। মন্দিৰটোলৈ যাওঁ এতিয়া। সোমাই গৈছোঁ, কিন্তু মন্দিৰৰ দুৱাৰ বন্ধ আছে, তো উপায় নাই। বাকী চাৰিওফালে এতিয়া পানী আগুৰি ধৰিছে। মাটি আছিলে এই চাইডবিলাকত, কিন্তু এতিয়া নাই, চব পানী। ওপৰৰ পৰা দেখুৱাইছোঁ ফিউজ। চাৰিওফালে খালি পানীয়ে এতিয়া বৰ্তমান, বাকী মাটি নাই। ওপৰত থকা শিৱ মন্দিৰটোলৈ যাম এতিয়া। তো বলক। শিৱ মন্দিৰলৈ চিৰিফালে এতিয়া আছে উঠাৰ কাৰণে বনাই দিয়া হৈছে। তো ওপৰত যাই আছোঁ এতিয়া, উঠি আছোঁ এতিয়া ওপৰত উঠি আছোঁ। বাকী আছে এইটা আছে আৰু চিৰি বহুত আছে। তো এতিয়া গৈ আছোঁ আৰু শিৱ মন্দিৰলৈকে, পাম আৰু অলপমান। এইটো মন্দিৰ। তো এইখিনি আছিল আজি ভিডিঅ'টো। তো আজিলৈ বাই বাই।